চান্দিনীৰ নামত কৰা উইলখন মই বাদ দি সঁচা এখন নতুন উইল কৰিম। সকলো কোম্পানীৰ প্ৰপাৰ্টি এইবিলাক চান্দিনীৰ নামত থাকিব। কিন্তু চান্দিনীৰ যদি কিবা অনিষ্ট হয় বা অন্য কিবা কাৰণত যদি মৰে, তেন্তে এই সকলো প্ৰপাৰ্টি কোম্পানী সকলো ট্ৰাষ্টৰ নামত যাব। বাপৰে, ইয়াৰ হাতত মোৰ বেকগ্ৰাউণ্ডটো চাফা হৈ যাব কোনোবা দিনা। মই চোৱাই পাল। চোৱা মেডাম, এতিয়া মোৰ মূৰত বহুত প্ৰব্লেম, তুমি বুজি পাইছাই। এতিয়া আৰু মই এনেকে এমপ্লয়ীৰ টেনশ্যন লৈ থাকিব নোৱাৰো। মই লাহে লাহে নিজৰ ভুলবোৰ বুজিছিলো, কিন্তু কি এটা কথা এতিয়াও তুমি মোৰ পৰা লুকাই আছা। ফাৰ্মাচীৰ কথাটো কোৱাৰ লগে লগে বুজি পালাই। আপোনাৰ প্ৰতিটো কথাই মই বুজি পাওঁ। তথাপিও ফাঁকি দিলা তুমি মোক। কিমান বাৰ কম যে মই আপোনাক ফাঁকি দিয়া নাই, মাথো আপোনাক মই সঁচা কথাটো কোৱা নাছিলো। সঁচা কথাটো নোকোৱা আৰু ফাঁকি দিয়া একেটাই অৰ্থ। মই নাভাবো ফাঁকি দিয়ে কাৰোবাক ঠগিবলৈ, কিন্তু কথা নকয় কাৰোবাৰ ভালৰ কাৰণে। মাৰ বিষয়ে সঁচাটো নকয় কাৰ ভাল কৰিব বিচাৰিছিলা তুমি কোৱা? আপোনাৰ আৰু মাৰ ভালৰ কাৰণে। আপোনাৰ আৰু মাৰ মাজত তৰ্ক লাগিলে দুয়োটাই কিমান কষ্ট পায় এই কথাটো মই কম দিনতে বুজি পালো। তাৰপিছত কেনেকৈ মই আপোনাক মাৰ কথা কম? মোক দুখ দিয়াৰ আগতে এবাৰ মোৰ ঠাইত ৰৈ ভাবক। বৰ বেছি সপোন দেখা নাই মই। মোৰ সপোনত আপোনাৰ গুৰুত্ব যিমান, মাৰো সিমানেই গুৰুত্ব। কাকো কষ্ট দিব নোৱাৰো মই। প্লিজ বুজক মোক, প্লিজ। টেক কেয়াৰ। ঘৰত কিন্তু খুব সাৱধানে ৰাখিব লাগিব। এতিয়াও সময় আছে চান্দিনী, আৰু এসপ্তাহ থাকি যোৱা নেকি? সেইটো কথা মই আৰু নাপাতো। ইমান আকুৰি কিয় হৈছা তুমি? একো নাই, তেওঁ যাবলৈ মন কৰিছে যাওক। মেডিচিন কিন্তু সময়মতে খাবা। কিবা কমপ্লিকেশ্যন থাকিলে মোক ফোন কৰি জনাব, মই যাম। থেংক ইউ ডক্টৰ। মেডিচিন মানে এই এমাহৰ আনিছো, দেখিছেনে নাই? টাইমমতে খোৱাটো কিন্তু জৰুৰী। মই চাহটোৰ দৰে তাইৰ লগতে থাকিম। আমি যাওঁ নেকি ডক্টৰ? অ'কে যাওক। আপোনালোকে এইফালে যাওক, এইফালেদি গ'লে আপোনালোকে পাৰ্কিংটো পাব। ঠিক আছে, বল। চান্দিনী দেখোন ৰুমত নাই, ক'ত গ'ল? কিবা হ'ল নেকি? তেওঁতো এইমাত্ৰ ৰিলিজ লৈ গ'ল। কি? কি বুলি ভাব তই? মানৱে আমাৰ মতে কাম কৰিবনে? কৰিব। ইমান কনফিডেণ্ট কেনেকে তই? প্ৰেমত ঠগ খোৱা মানুহ আৰু নেগুৰত কোব খোৱা সাপ একেই। কথা এটা আছে নহয়, কঁকালত কোব খোৱা সাপে কেতিয়াও নাপাহৰে। কোন আহিলে আকৌ? মানৱ আমাৰ কথা মতে কাম কৰিম বুলি ক'বলৈ আহিছে। সেইটো হ'ব পাৰে। মই চাই আহোঁগৈ। তই ইয়াতে বহ। আপোনালোক ইয়ালৈকে লৈ আহিলে যে? মই ভাল পাইছো, সেইকাৰণে জোৰ কৰি আহিলো। জোৰ কৰিলে বুলিয়ে তাইক লৈ আহিব লাগে নেকি? ঘৰত যদি কিবা প্ৰব্লেম হয়?
নহয় অৰ্জুন মোক ৰুমলৈ লৈ বলচোন লৈ ডক্টৰে চান্দিনীক এইটো কণ্ডিশ্যনত আনিবলৈ দিলে নাই দিয়া নাছিলে চান্দিনীয়ে বেছি জোৰ কৰাৰ কাৰণে মইহে ৰিস্ক লৈ আহিলো কিন্তু আপোনালোকে ইমান টেনশ্যন লৈছে কিয় তাই মোৰো বোৱাৰী মনত যে পৰিল নাৰ্ছিং হোমত খবৰ লোৱা হলে মোৰো নিশ্চয় মনত পৰিলেহেঁতেন আপোনালোক যে তাইৰ আপোন ঘৰত কোনো নাই কাৰণে মই নগলো উত্তৰটো সেইটোৱে দিবা আৰু কি দিবা আৰু আপুনি ভনীয়েকক চাব লগা হ'ল নে ধৰা পৰা ভয়ত আপুনি নগ'ল কালিৰ শপত কি ভয়ৰ কথা কৈছে সেইটোতো আপুনি বুজিছে ভালকে ৰ'ব মই অলপ ৰেষ্ট লওঁগৈ এটা কথা ক'বলৈ পাহৰিলো কোৰ্টত ডিড এখন কৰা হ'ল এতিয়া চান্দিনীৰ যদি কিবা এটা হয় তেতিয়াহ'লে এই সমগ্ৰ প্ৰপাৰ্টি ট্ৰাষ্টৰ নামলৈ যাব গুড নাইট কালিৰ শপত কি কৰিবি এতিয়া একো ভাবিয়ে পোৱা নাই অ কি কৰো এতিয়া একো কৰিব নালাগে এতিয়াৰ পৰা বোৱাৰীৰ কথা মতে উঠা বহা কৰিবলৈ ৰেডি হ মইনা মইনা এই ক'লে গ'লিনো মইনা কি হ'ল দেউতা বিয়নী অটো এখনত উঠি যোৱা দেখিছো কি কথা কৈছা তুমি মাইচোন খুজি কাঢ়িব নোৱাৰে তেনেস্থলত অটত কেনেকৈ মোক বিশ্বাস কৰা নাই তুমি মই নিজ চকুৰে দেখি আহিছো ইয়াৰ বিচনাটো নাই চা কি এনেকে দৌৰি কলৈ যোৱা মা বিয়নীক অটো এখনত উঠি গুচি যোৱা দেখিছো কি মা কলৈ গৈছে মায়ে কষ্ট পাইছে আপুনি প্লিজ কৈ মাক বিচাৰি আনক মায়ে মুখেৰে কথা ক'ব নোৱাৰে দেউতা আপুনি কোনফালে যোৱা দেখিছে গণেশগুৰিৰ ফালে যোৱা দেখিছো ঠিক আছে মই আহিছো আপোনালোক ভিতৰতে থাকিব বাহিৰ নোলাব দেউতা ময়ো যাওঁ তেওঁৰ লগত নালাগে ৰচোন যোৱাই খং কৰিব অলপ সময় বাট চাই লওঁ তাৰপিছত প্ৰয়োজন হ'লে তই মই যাম চান্দিনী ছোৱালী কিয় চিঞৰিছ শুই থকা দেখা নাই আমাৰ অফাৰটো মানি ল'লে কিন্তু তুমি প্ৰফিটতেই থাকিবা কি কোৱা উত্তৰ এটা দিয়া আকৌ মোক টকা নালাগে মই কৰা ত্যাগখিনিৰ মোক সন্মান লাগে কৃতজ্ঞতা লাগে কৃতজ্ঞতা আজিকালি কিনা হয় আৰু কিনিবলৈ তোমাকতো পইচা লাগিবই চান্দিনী ছোৱালী কিয় চিঞৰিছ শুই থকা দেখা নাই কেনে আছে তাই কি কেনে আছে তাই ভালে আছেনে ভালে নাথাকিলে কি আমি নাৰ্ছিং হোমৰ পৰা ইয়ালৈ লৈ আহো নেকি ক'ত যাওঁ চান্দিনীৰ ওচৰলৈ তই তাইৰ ওচৰত যাব নোৱাৰ যাব নোৱাৰো মানে নাৰ্ছিং হোমত তাইক এনেষ্টেচিয়া দিয়াৰ কাৰণে তাই মোক চিনি পোৱা নাছিল কিন্তু এতিয়া তাই মোক চিনি পাব আৰু নাপায় চিনি তোক আৰু তই নাৰ্ছিং হোমলৈ বাৰে বাৰে গৈ থাক বুলি তাই জোৰ জবজ ঘৰলৈ গুচি আহিছে কি আৰু যা তা মানুহক লগ কৰিবলৈ ছাৰে মানা কৰি দিছে মই যা তা মানুহ নহয় মানৱ মই মন তাইৰ নহয় মোৰ ল'ৰাৰ জেগা আন কোনেও ল'ব নোৱাৰে চান্দিনীৰ কাষত মই সেইটো কোৱা নাই ছাৰ মই কৈছো
তাই মন বুলি ভাবে। এতিয়া নাভাবে। মই তোমাক বাৰে বাৰে কৈছো তুমি অলপ দিন চান্দিনীৰ পৰা আঁতৰি থাকা। তাই সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত মই কথাবিলাক ভালকে বুজাম। মই বৰ অশান্তিত আছো ছাৰ। অশান্তিত ময়ো আছো। মই তোমাক ৰিকুৱেষ্ট কৰিছো মোৰ ঘৰলৈ আৰু তুমি মই নমতা পৰ্যন্ত নাহিবা। আৰ্য কৰিছো তোমাক। ইয়াৰ পাছত যদি তুমি মোৰ কথা নামানা তেতিয়া বেয়া নাপাবা। প্ৰভু সোনকালে মই চান্দিনীৰ কাৰণে মেডিচিন কেইটামান লৈ আহোঁ। আহি পেলাই আকৌ তোক ইয়াত দেখিলে কথাটো বেয়া হ'ব। বাই পেলাম। কোন হয়তো মই জানোৱেই। অৰ্জুন হয়, অৰ্জুন বস্তি। বাদ দে আৰু নিজৰ কথা কিমান কম। খালি আহি পেলাই ইয়াত নেদেখিলে ভাল। আমাৰ অফাৰটো মানি ল'লে কিন্তু তুমি প্ৰফিটতেই থাকিবা। কি কোৱা? উত্তৰ এটা দিয়া আকৌ। মোক টকা নালাগে। মই কৰা ত্যাগখিনিৰ মোক সন্মান লাগে, কৃতজ্ঞতা লাগে। কৃতজ্ঞতা আজিকালি কিনা হয়, আৰু কিনিবলৈ তোমাকতো পইচা লাগিবই। আজি এসপ্তাহে হ'ল ছাৰ আমাক ক'ত আছে কি কৰিছে একো সুংসূত্ৰ পোৱা নাই যে কিয়? চক্ৰৱৰ্তী, কেনেবাকে ছাৰৰ মাকে ছুইচাইড কৰা নাইতো? কি কথা কোৱা হে সমীৰণ? নহয় বৰমাৰ মাৰ নাই পোৱা। মা চাগে মাহিবা জেঠাই ঘৰলৈ গৈছে। কি কি হ'ল? ইমান আচৰিত হৈছে যে? নহয় মানে ছাৰ, আপুনি যদি জানে ক'ত আছে তেন্তে আপুনি গৈ পেলাই লৈ কিয় নাহিগৈ? মাহীহঁতলৈ ফোন কৰিছিলো, নাই যোৱা বুলি ক'লে। আজি এসপ্তাহে হ'ল ছাৰ আমাক ক'ত আছে কি কৰিছে একো সুংসূত্ৰ পোৱা নাই যে কিয়? চক্ৰৱৰ্তী, কেনেবাকে ছাৰৰ মাকে ছুইচাইড কৰা নাইতো? কি কথা কোৱা হে সমীৰণ? বৰমাই এনেকুৱা কাম নকৰে। কৰিবও পাৰে। এদিনটো ঘৰত ছুইচাইড কৰিবলৈ ট্ৰাই কৰিছিলে। কি? তোমাক কোনে ক'লে? মোক ছাৰৰ শহুৰেকে ক'লে। ভাগ্য ভাল ওপৰৰ পৰা জঁপিয়াব লৈছিল, তেখেতে দেখা পালে। কি? তেতিয়াহ'লে কথাটো দেখোন চিন্তা কৰিবলগীয়া। দাস ছাৰে সঁচা কাহিনীটো ছাৰক কৈ দিয়াৰ পিছত বৰমাক চাগে ছাৰে চাৰ্চ কৰিছে, সেইটো কাৰণে এইটো ষ্টেপ ল'লে চাগে। একো এটা ফাইনেল নোপোৱাকে আৰু কথাটো কওঁ কেনেকে? একো ক'ব নালাগে, ছাৰে আমাতকে বেছি বুজে। ঢুকৱতী ছাৰ, পানী গিলাচ আছো। অ'কে ছাৰ। ছাৰ, কিবা খবৰ পাইছে নেকি? কাৰ? নহয় বৰমাৰ। মাৰ নাই পোৱা। মা চাগে মাহিবা জেঠাই ঘৰলৈ গৈছে। কি? কি হ'ল? ইমান আচৰিত হৈছে যে? নহয় মানে ছাৰ, আপুনি যদি জানে ক'ত আছে তেন্তে আপুনি গৈ পেলাই লৈ কিয় নাহিগৈ? মাহীহঁতলৈ ফোন কৰিছিলো, নাই যোৱা বুলি ক'লে। কিন্তু মাহীৰ কথাত মই বুজিছো মা তাতে আছে, সেইকাৰণে চিন্তাটো অলপ কমিছে। যদি নাই ছাৰ, পানী। আচ্ছা সমীৰণ, তুমি এনেকৈ ভবাৰ কাৰণ? কণ্ডিশ্যনটো আপুনি জানেই ছাৰ, বৰমা গা খুবেই বেয়া। তেনে স্থলত ঘৰৰ পৰা নিজে নামি গৈ অটো ষ্টেণ্ডলৈ যোৱাটো সম্ভৱ জানো? হয় ছাৰ, সমীৰণে কিন্তু কথাটো ঠিকেই কৈছে। খুৰীমাই দেখোন ভালকে খোজেই দিব নোৱাৰে। মা খুব জেদী, জেদত পৰিলে যিকোনো কামেই কৰিব পাৰে, কষ্টলৈ কোনো ধৰণৰ চিন্তা নকৰে। মই সিদিনাখন মাক খুব বেয়াকৈ কৈছিলো, সেইটো জেদতে মা গ'লগৈ চাগে। চাগৈহে। আপুনিতো কনফাৰ্ম নহয়? মানে? আপুনি আপোনাৰ মাহী ঘৰত গৈ কনফাৰ্ম কৰক। যদি তালৈ যোৱা নাই তেতিয়াহ'লে মই নিশ্চিত যে বৰমাক কোনোবাই দ্বিতীয় পাৰ্চনে ঘৰৰ পৰা লৈ গৈছে। এক মিনিট ছাৰ, খবৰটো আপোনাক কোনে দিছিলে? কোনটো খবৰ? বৰমা নোহোৱা খবৰটো। দেউতাই। ৰাইট। কেনেবাকে আপোনাৰ শহুৰে বৰমাক অটত উঠাই অহা নাইতো? হোৱাট? মই কথাটোহে কৈছো, নহ'বও পাৰে। নহ'বও পাৰে নহয়? নহয় বৰা, তোমাৰ এই CBI বেইনটো য'ত ত'ত কিয় লগোৱা হে? আহা। আহিম নাহিম একো কোৱা নাই, কিন্তু সি ইনডাইৰেক্টলি কোৱা কথাত বুজিছো যে সি আমাৰ ফালে আছে। ভাপক বিশ্বাস কিন্তু নকৰিবি ইমান।
বিষ দাগ নোহোৱা সাপক যেনেকে ইচ্ছা তেনেকেই নচুৱাব পাৰি। দেউতা মই কথা এটা ভাবিছো। কি কথা? আপুনি যিহেতু কোম্পানীটো মোৰ নামত কৰিলে, ময়ো ঠিক কৰিম, ময়ো অফিচলৈ যাম। Safid question answer we